আজি আমাৰ বডোলেণ্ড ট্ৰেন্সপৰ্ট ছাৰ্ভিচৰ আমাৰ কাৰণে বিৰাট ভাল খবৰ এটা ক'ব লাগিব। মোৰ ডিপাৰ্টমেণ্টত বডোলেণ্ড ট্ৰেন্সপৰ্ট ছাৰ্ভিচৰ আমাৰ এনেকুৱা মানে বাছ থোৱাৰ কাৰণে বাছ ষ্টেণ্ড নাছিলে। বহুত বছৰ আমাৰ বডোলেণ্ড ট্ৰেন্সপৰ্ট ছাৰ্ভিচটো আমি ভাড়াঘৰত মানে ভাড়া হিচাপে আমি বাছ ষ্টেণ্ডত হিচাপে থৈছিলোঁ। কিন্তু এতিয়া আমাৰ সেই বাছ ষ্টেণ্ডটোত এতিয়া নিজাভাৱে আমাৰ আমি সুবিধাটো কৰি ল'লোঁ। আজি আমি এই বডোলেণ্ড ট্ৰেন্সপৰ্ট ছাৰ্ভিচৰ বাছ ষ্টেণ্ড আমি আজি অপেনিং কৰিলোঁ। এই অপেনিং কৰাৰ সময়ত আমাৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া উপস্থিত আছিল। সকলো আমাৰ অফিচৰ ষ্টাফসকলে অফিচ থাকি আজি আমি এই কাৰ্যসূচী সকলো ৰূপায়ণ কৰিলোঁ। আৰু এটা অনুৰোধ ৰাখিছোঁ, আমাৰ যিখিনি মানে কোকৰাঝাৰৰ পৰা ৰাইজলৈ এটা মেছেজ দিব বিচাৰিছোঁ। এই যিমান আমাৰ গাড়ী কোকৰাঝাৰৰ পৰা যাব, এই বাছ ষ্টেণ্ডৰ পৰা যাব, ইয়াৰ পৰা আমাৰ চবেই জানে, সকলোৱে জানে ইয়াৰ পৰা আমাৰ বডোলেণ্ড ছাৰ্ভিচ ক'ত চলে। ঠিক তেনেকুৱা ইয়াৰ পৰা মানে গাড়ীটো ষ্টাৰ্ট হ'ব। ৰাতিপুৱা যিমান টাইমত গাড়ীটো যায় ইয়াৰ পৰা যাব। আৰু এটা আজি মই মিডিয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ সকলোৱে মানে এটা মানে ঘৰত বহি কিছুমান মানে চব গাড়ীবিলাক আজি অনলাইন ছিষ্টেম হৈছে। আমি এই টিকেটৰ ব্যৱস্থা আজিৰ পৰা কৰা হৈছে। যিসকলে বাহিৰত যেনিবা যাব পাৰে, কোনোবা ইয়াৰ পৰা গহপুৰ যাব বা আমাৰ BTC আণ্ডাৰতে ইয়াৰ পৰা যিখিনি গাড়ী ছাৰ্ভিচ হয়, নিজৰ ঘৰৰ পৰাই অনলাইন কৰি টিকেট ল'ব পাৰিব। এতিয়া এটা ভাল এটা সুবিধা আজিৰ পৰা আমি অপেনিং কৰিম এই টিকেট। ঠিক আছে হ'ল মানে আজি আমাৰ বডোলেণ্ড ট্ৰেন্সপৰ্টৰ কাৰণে এই টিকেটিংটো অ'পেন হ'ল। আমাৰ এইটো এক্সেছ কৰাৰ কাৰণে বহুত ইজি হয়। আপোনালোকে গুগলত bodolandtransport.com বুলি চাৰ্চ কৰিলে হ'ল, তাতে আপোনাৰ লিংকটো আহি যাব বুক টিকেট বুলি। তাতে ক্লিক কৰিলে আপোনাৰ এপটো এণ্ড্ৰইড এপৰ মানে ডাউনলোডটো অপশ্যনটো আহি যাব। লগতে আমি বাছতো আমি এটা নাম্বাৰ দিম, য'ত মানে ফোন কৰি পেলাই মানে পাব্লিকবিলাকে টিকেটটো বুক কৰিব পাৰে। লগতে আৰু QR ক'ডো থাকিব, য'ত মানে স্কেন কৰি পেলাই সেইটো মানে বুক কৰিব পাৰে। আকৌ যিবিলাকে মানে নিজৰ মোবাইলত কিবা ৰাখিছে, এপটো ৰাখিছে, সিহঁতে মানে নিজৰ যিমানখিনি মানে বুকিং কৰা হ'ল হিষ্ট্ৰী সেইবিলাকে চব মানে পিছতো পাব। এতিয়া কিমান বডোলেণ্ড বাছ চলে? এতিয়া 20 বাছেছ চলে। থেংক ইউ।